নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেল টি টক ট্ৰেভেললৈ। মই আজি আপোনালোকক লৈ আনিছোঁ লেণ্ড অফ ইটাৰনেল ৰোমেন্স তেজপুৰলৈ। আৰু তেজপুৰৰ তেজপুৰ গোটেই যিখন চহৰখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ কেইবাখনো চাবলগীয়া উল্লেখনীয় ঠাই আছে। আৰু আজি মই আপোনালোকক লৈ আনিছোঁ মোৰ লগত বামুনি হিলছলৈকে। বামুনি পাহাৰৰ ধ্বংসাৱশেষ মোৰ এই চাৰিওফালে আপোনালোকে দেখা পাইছে শিলৰ টুকুৰা। আচলতে এইবিলাক শিলৰ টুকুৰাই নহয়, ভালকৈ যদি মই আপোনালোকক আপোনালোকে চাওক, এই শিলৰ টুকুৰাবিলাকত আচলতে বিভিন্ন ধৰণৰ ভাস্কৰ্য ইয়াতে কাটি থোৱা আছে। শিলত কটা বিভিন্ন মূৰ্তি বা বিভিন্ন ধৰণৰ আকাৰ আকৃতি ইয়াত আছে। এইবিলাক আচলতে এটা মন্দিৰ আছিলে, বিষ্ণু মন্দিৰ বুলি অনুমান কৰা হৈছে। গতিকে সেই বিষ্ণু মন্দিৰটোৰে এইবিলাক ধ্বংসাৱশেষ। এই মন্দিৰটোৰ এতিয়া অস্তিত্ব নাই। এতিয়া এয়া প্ৰায় নৱম-দশম শতিকাৰ বুলি এই মন্দিৰটো অনুমান কৰা হৈছে। হয়তো এটা সময়ত এইটো খুব ধুনীয়া এটা সুদৃশ্য এটা মন্দিৰ আছিল, য'ত হয়তো ভগৱান বিষ্ণুক আৰাধনা কৰা হৈছিল। আৰু ইয়াৰে কাষতে এইখন ব্ৰহ্মপুত্ৰ নৈ, ব্ৰহ্মপুত্ৰৰ কাষতে এইটো মন্দিৰটো অৱস্থিত আছিল। এটা টিলাৰ ওপৰত এই মন্দিৰটো অৱস্থিত। এইখনেই হৈছে কলীয়া ভোমোৰা দলং বা ভোমোৰাগুৰি দলং বুলিও কয়। এইখন নতুন দলং। আৰু এতিয়া মই দেখুৱাইছোঁ আপোনালোকক, এইটোৱে হৈছে মন্দিৰৰ ধ্বংসাৱশেষ। আমি ওপৰলৈকেও লৈ যাম, আপোনালোকক দেখুৱাম ওপৰতনো কি আছে। গতিকে চাওক এই ভিডিঅ'টো সম্পূৰ্ণ ধৰণে। আৰু আপোনালোকে যেতিয়া তেজপুৰলৈ আহিব, আপোনালোকে নিশ্চয় ইয়ালৈ আহক, আহি পেলাই এবাৰ চাওক। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে শেষলৈকে চাওক, আৰু শেষলৈকে মই আপোনালোকক এই মন্দিৰটোৰ বিষয়ে, মন্দিৰটো অৰ্থাৎ এই বামুনি পাহাৰৰ অৱশেষৰ বিষয়ে বিতংভাৱে মই আপোনালোকক কম, কোনে বনাইছিল এই মন্দিৰটো আৰু এই মন্দিৰটোৰ তাৎপৰ্য আৰু বিশেষত্বৰ বিষয়ে। কিন্তু যিসকলে এই ভিডিঅ'টো এইখিনিলৈকে চাইছে, তেওঁলোকক মই এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে এনেকুৱা ধৰণৰ যি প্ৰাচীন কীৰ্তিচিহ্ন বা এনেকুৱা ধৰণৰ যি পুৰাতাত্ত্বিক স্থান আছে, এনেকুৱা ধৰণৰ স্থানবিলাকলৈ আহোঁতে আপোনালোকে অনুগ্ৰহ কৰি এনেকুৱাকৈ পানীৰ বটল বা এনেকুৱা খোৱা বস্তু, চিপছৰ পেকেট আদি ইত্যাদি আপোনালোকে য'তে ত'তে পেলাই এই পৰিৱেশবিলাক দূষিত নকৰিব। অন্ততঃ আমাৰ দৰে যিবিলাক মানুহ আছে, আমি যেতিয়া চাবলৈ গ'লে এই ধৰণৰ প্লাষ্টিকৰ পেকেট বা এনেকুৱা ধৰণৰ বস্তুবিলাক দেখা পালে মনটোত খুব দুখ পাওঁ। চাওকচোন এই মন্দিৰটোৰ এই যি ভাস্কৰ্য, এই ভাস্কৰ্য কিমান উন্নত মানৰ ভাস্কৰ্য। আজিৰ পৰা প্ৰায় 1300 বছৰ আগতেই এই মন্দিৰটো বনোৱা হৈছিল। শিলত কাটি পেলাই হাতেৰে এইবিলাক কাটিছিল। সেই সময়ত কোনো মেচিন নাছিলে, আৰু ইমান নিখুঁতভাৱে তেওঁলোকে এই দেৱ দেৱীৰ মূৰ্তিবিলাক ইয়াত ফুটাই তুলিছিল। ভাবিলেই আচৰিত লাগে। আৰু এনেকুৱা ধৰণৰ জেগা এখন আমি যদি লেতেৰা কৰোঁ, আমি যদি ধ্বংস কৰোঁ, সেইবিলাক জানো উচিত হ'ব? আৰু এইটো এটা ভাৰতীয় পুৰাতাত্ত্বিক সৰ্বেক্ষণৰ অধীনত থকা এক সংৰক্ষিত প্ৰাচীন কীৰ্তিচিহ্ন। কিন্তু তথাপিও আমি যেতিয়া ইয়ালৈ সোমাইছিলোঁ, ইয়াত না কোনো চকীদাৰ আছিল, না কোনোবাই আমাক ইয়াত বাধা দিছিল। আমি দেখা পাইছিলোঁ যোনে যেনেকৈ ইচ্ছা কৰিছে সেনেকৈয়ে সোমাব পাৰে, ইয়াৰ ভিতৰত সোমাই পেলাই লেতেৰাও কৰিব পাৰে। গতিকে এইটো এটা খুব দুখৰ কথা। এনেকুৱা ধৰণৰ এখন ধুনীয়া ঠাই এখন, ইয়াত অসমৰ প্ৰাচীন ইতিহাসৰ সাক্ষ্য বহনকাৰী এনেকুৱা এখন ধুনীয়া ঠাই আমি পৰ্যটনস্থলী হিচাপে যদি আমি গঢ় দিব পাৰোঁ, তেতিয়াহ'লে ইয়ালৈ যে কিমান পৰ্যটক আহিব বাহিৰৰ পৰা।
কিন্তু তাৰ কাৰণে এনেকুৱা ঠাইবিলাকত কেক কাটি জন্মদিন উদযাপন কৰাটো আমি বন্ধ কৰিব লাগিব। এইখিনিতে মই আপোনালোকক এই মন্দিৰটোৰ বিশেষত্বটোৰ বিষয়ে কৈ দিছোঁ। এইটো এটা পঞ্চায়তন মন্দিৰ, য'ত মূল মন্দিৰটোৰ চাৰিওটা কোণত 4টা সৰু সৰু মন্দিৰ থাকে আৰু মূল মন্দিৰটো থাকে মাজত। আৰু এই মন্দিৰটোত এতিয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো হিৰণ্যকশিপু নৰসিংহৰ হিৰণ্যকশিপু বধ আপোনালোকে নিশ্চয় জানে, আৰু বিষ্ণুৰ এক অৱতাৰ আছিল নৰসিংহ। গতিকে এই ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব। মই পুনৰ আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ লৈ আনিম, আৰু যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। ধন্যবাদ।